जाख्ल'नायनि सायाव बग्रिगुरि गामिनि रायजोफोरा अजद दैखांदों। কাম হ'ব লাগিছিলে তেনেকুৱা ধৰণৰ হোৱা নাই আৰু আমি দেখা হিচাপত ইয়াত ঠিকাदार आरो इन्जिनियारा खौसे जानानै रायजोनि मुङाव फैनाय खालबार दालांखौ मोजाङै मावनानै होयैनि अजद। जाख्ल'नाय गैयै गोग्गो सरकार खुंनायनि बाथ्रा बुंबाय थासेयावबो खायसे ঠিকাदार आरो इन्जिनियारनि जाख्ल'नाय। बग्रिगुरि गामिनि रायजो राजाया गंसे खालबारखौ मोजाङै मावफुंना होयैनि सायाव गोख्रों सोंखारिदों। धेमाजि जिल्ला रामधन दिखार गामि पन्चायतनि सिङाव थानाय बग्रिगुरि गामिनि मिसिं अट'नमास काउन्सिलनि 5 लाखनि खालबारखौ ঠিকাदारा मोजाङै मावफुंना होयैनि थाखाय गामिनि थांलाय फैलाय खालामनायाव उसुबिदा जानानै दं होननानै फोरमायदों। কাম হ'ব লাগিছিলে তেনেকুৱা ধৰণৰ হোৱা নাই আৰু আমি দেখা হিচাপত ইয়াতো আজি কোৱা হিচাপত আমি 2বাৰ 3বাৰ হৈ গ'ল এতিয়ালৈকে কামটো ইমান ঠিককৈ হোৱা নাই। এই পাংখাবিলাক এই 2 দিন অলপ আগতে কৰি দিলে তাৰ পৰা এই এনেকা ৰাস্তা স্লোপিং যেনিবা একদম স্লো হ'ব লাগে একদম ডাইৰেক্ট কি মানে যাহা তাহা কৰি মানে ৰাখি দিছে মানে এইখিনি কমপ্লিট কৰি দিলে অলপ ভাল হয় আৰু মানুহ চলা ফুৰা কৰিবৰ কাৰণে অহা যোৱা কৰিবৰ কাৰণে সকলোৰে ভাল হ'ব। এইটো এতিয়া দেখা হিচাপত আমি 5 লাখ টকাৰ স্কিম একটা শুনিছোঁ আৰু আপোনালোকৰ গাঁৱৰ অনুমানিক ইয়াত কালাবাৰ বনাওঁতে কিমান মান গৈছে চাগে ইয়াত এতিয়া কিমান মান যাব এইটো বেছি হ'লে 1.5 লাখ টকা আমি ধৰি লৈছোঁ আৰু বাকী আৰু ক'ত গৈছে ক'ত যোৱা নাই আমি নাজানো এইটো মানে গতিকে মানে 3 লাখ মানৰ বনাই দিলে আমি বহুত ভাল পালেহেঁতেন 5 লাখৰ ভিতৰত ন এইটো আমি ৰাইজৰ পৰা কৈছোঁ আৰু আৰু দুখল এই সাইড কাটি যাব লগা হ'ল সেনেকা আৰু কালভাৰটো হোৱা নাই সিধা হৈছে সিধা মানে এইবিলাক আৰু এতিয়া দিয়াই নাই মাটি সিহঁতে আৰু লিডাৰ সিহঁতে যদি এনেকা খাৰা কৰি দিয়ে সেইটো ভাল নহ'ব। এইটো কালাবাৰ নথকা অৱস্থাত আপোনালোকে এই পানী হয় আৰু অলপ চলপ পানী হয় মানে পানীটো ইফালে ভিত খাই থাকে ভিত খাই থাকিলে মানে অসুবিধা হয়। ইয়াত পানী জোৰ হয় নেকি? পানী জোৰটো হয় আৰু সেনেকুৱা মানে পানীটো আৰু য'ত সুবিধা পায় য'ত ডাউন সিফালে ঠেলিবই আৰু এইটো যদি এনেকুৱাই হয় এইটো হ'বতো আৰু এনেকৈ পানী যদি পাছ হ'ব নোৱাৰে মানে এতিয়া ৰাস্তা ঘাট কোনোবা চাইডত ভাঙি দিব। रायजो राजानि मुङाव फैनाय खालबारनि रां जाख्ल'नायाव ঠিকাदार आरो इन्जिनियारखौ मा राहा लागोन बेखौ समावसो नुनो मोनगोन।